প্ৰিয় বন্ধুসকল, আজি মোৰ পুৰণা কবিতা এটা পাঠ কৰিব বিচাৰিছোঁ। সকলোৱে শুনিব। কবিতাৰ শিৰোনাম অন্য এক পৃথিৱী। চৌদিশে শব্দৰ প্ৰতিধ্বনি, মাথোন শব্দৰ প্ৰতিধ্বনি। ইহঁত আজিৰ ব্যস্ত পাহৰি, নদী, ৰদ বৰষুণ, বায়ুপানী, কেঁচা মাটি, শূন্যতাৰে ভৰা ইহঁতৰ সেই হালধীয়া পৃথিৱী। প্ৰতিযোগিতাৰ দৌৰ, ৰঙীন চশমাৰ সপোন, ইহঁত পিছে পিছে। ইহঁতে পাহৰি গৈছে হৃদয়ৰ কেঁচা মৰম, মানুহৰ সৰলতা আৰু তেজমংহৰ আত্মীয়তা। দিনক দিনে আজি বাঢ়িছে সন্তাকৰ কৰুণ তাণ্ডৱ, নাৰী হত্যাৰ শৰণ আৰু বলীয়া কুকুৰৰ দৌল। যাত্ৰা আৰম্ভ কৰোঁ আমি অন্য এক পৃথিৱীলৈ, য'ত মানৱতাই খোজ কাঢ়ে স্নিগ্ধ সৰ্পিল গতিত, হৃদয়ৰ নীলাপ জকলাই দি। ধন্যবাদ।